নিয়াৰেপৰা বৰষুণৰ ফলত মহানগৰীৰ ঠায়ে ঠায়ে এতিয়া কৃত্ৰিম বানৰ কবলত মহানগৰীৰ গোটানগৰ নামবাৰী হাইস্কুল বিদ্যালয় চৌহদত আঁঠুলৈকে পানী যাৰ ফলত এতিয়া সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে শিক্ষাৰ্থী আৰু শিক্ষকসকল এটা শ্ৰেণীকোঠাতে চলিছে দুটাকৈ শ্ৰেণীৰ পাঠদান পানী ওলাই যোৱাৰ ব্যৱস্থা নথকাত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ৰেল বিভাগে প্ৰতিশ্ৰুতি দিছিল যে নলাৰ তেওঁলোকে সুব্যৱস্থা কৰিব কিন্তু ফুটুকাৰ ফেনত পৰিণত হৈছে ৰেল বিভাগৰ প্ৰতিশ্ৰুতি চৰকাৰী বিদ্যালয়খনৰ শ্ৰেণীকোঠাসমূহ সম্পূৰ্ণ জৰাজীৰ্ণ বিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত অৱগত কৰিছে শিক্ষা বিভাগক কিন্তু আজি পৰ্যন্ত শিক্ষা বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিদ্যালয়খনত আছে ৩ শতাধিক শিক্ষাৰ্থী আৰু এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সাংবাদিক হিৰুল হকৰ এক প্ৰতিবেদন যোৱা কেইদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো কৃত্ৰিম বান পৰিলক্ষিত হৈছে আৰু বিভিন্ন স্থানত ইতিমধ্যে কৃত্ৰিম বানৰ ফলত লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে এই মুহূৰ্তত মই বিদ্যালয় এখনত উপস্থিত আছো গোটানগৰ নামবাৰী হাইস্কুলত এই মুহূৰ্তত উপস্থিত আছো আৰু বিদ্যালয়খনত কেনে ধৰণৰ পৰিৱেশ সেয়া ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম এই যিটো বিদ্যালয়ৰ চৌহদ আছে চৌহদত কৃত্ৰিম বান হোৱাৰ ফলত ইয়াৰে যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে পাঠদান কৰাত আসলতে ব্যাঘাত জন্মিছে মই পোনপ্ৰথমে দৃশ্যাংশ আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছো এয়া হৈছে বিদ্যালয় চৌহদৰ দৃশ্যাংশ আসলতে এই যিটো বিদ্যালয়ৰ পৰিৱেশ আসলতে বিনষ্ট কৰিছে এই যিটো অঞ্চল এই অঞ্চলটোৰ যিসমূহ নলা নৰ্দমা বা বিদ্যালয়খনৰ পানী যোৱা ব্যৱস্থা আছে সেই ব্যৱস্থা বিজ্ঞানসন্মত নোহোৱাৰ ফলতে এনেধৰণে বিদ্যালয়খন কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হৈছে আমি পৰিৱেশটো পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াৰে যিসমূহ শ্ৰেণীকোঠা আছে শ্ৰেণীকোঠাসমূহ পানীত ইতিমধ্যে বুৰ গৈছে আৰু যাৰ ফলত ইতিমধ্যেই বিদ্যালয়ৰ যিসমূহ পাঠদান সেই পাঠদান প্ৰক্ৰিয়া ব্যাঘাত জন্মিছে আৰু ইতিমধ্যে বিদ্যালয়ৰ ছুটি ঘোষণা কৰা হৈছে আৰু যিটো শিক্ষক শিক্ষয়িত্ৰীসকল থকাৰ যিটো কমন ৰুম আছে সেই কমন ৰুমতো আসলতে যথেষ্ট পানী হৈছে যাৰ ফলত ইয়াতে এক পৰিৱেশটো আসলতে বিনষ্ট হোৱা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছো পোনপটীয়াভাৱে ND24 দৰ্শকসকলক লগতে শিক্ষক শিক্ষয়িত্ৰীসকল আছে যে কেনেধৰণে তেওঁলোক সমস্যাৰ সন্মুখীন হৈছে সেই কথাও জনাৰ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে আমি দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছো মই বাইদেউ অকমান আপোনাৰ কাষলৈ আহিছো যিহেতু আপোনালোকৰ বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ আছে আৰু যথেষ্ট এটা এই পৰিৱেশত আপোনালোকে পাঠদান কৰিবলগীয়া হৈছে আজিটো একেবাৰে বেয়া পৰিৱেশ আৰু ইতিমধ্যে অৰ্ধছুটি ঘোষণা কৰা হৈছে নমস্কাৰ ND24 লৈ প্ৰথমতে নমস্কাৰ জনাইছো ৰাতিপুৱাটো এতিয়া 7টাৰ পৰা 7:30টাৰ পৰা আমাৰ স্কুল দিছে যেতিয়া আহিছো আমি ল'ৰা ছোৱালী গোটেই গেটৰ বাহিৰতে আছে বেছিভাগ আৰু বাকিখিনি আহিবৰ কাৰণে মানে চিন্তা কৰিছে কাৰণ বাৰান্দাত পানী উঠিছে ভিতৰত আমি যিটো কমন ৰুমত বহো আমাৰ সেই কমন ৰুমতো পানী উঠিছে তাৰপিছত গাৰ্জেন বিলাকে তেওঁলোকক বুকচাত উঠাই মানে ৰুমলৈকে লৈ আহিছে একদম কদৰ্য পৰিৱেশ যে আজি নহয় আগতেও হৈছিল এনেকুৱাকে হয়তো বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বটো দিয়া নাই আমি এই নিউজৰ জৰিয়তে জনাব বিচাৰিছো যে যাতে কি মানে উপায়েৰে আমাৰ এই পৰিৱেশটো ভাল কৰিব পাৰি বা ল'ৰা ছোৱালী কেনেকে ইয়াতে ভাল পৰিৱেশ এটাত পাঠদান কৰিব পৰা যায় কাৰণ আমিও বহিব পৰা নাই আমিও লাইব্ৰেৰী ৰুমত বহিছো বাকি ষ্টুডেণ্টখিনি আৰু আমাৰ বেষ্ট ভাল ষ্টুডেণ্ট আছে আমাৰ স্কুলত প্ৰায়খিনি ষ্টুডেণ্টে আহিছে গতিকে ইমানখিনি ষ্টুডেণ্টক মেনেজ কৰাটো দিগদাৰ কাৰণ আমাৰ যিটো পুৰণা ঘৰ সেই ঘৰটোত ষ্টুডেণ্ট বহাব পৰা নাই ছাত্ৰ ছাত্ৰী বহাব পৰা নাই গতিকে বাকী নতুন সেইফালে ইমানখিনি নাতে তাৰমানে ষ্টুডেণ্ট হিচাপে গতিকে বিভাগীয় কৰ্তৃপক্ষই এইটো গুৰুত্ব সহকাৰে লৈ পেলাই কিবা এটা ভাল ব্যৱস্থা কৰিলে ভাল হয় ইয়াৰ পিছত যদি আকৌ বেছি ধাৰাসাৰ